নমস্কাৰ প্ৰিয় বন্ধুসকল অসমীয়া ৰাইফল মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ য'ত আমি আছামিজ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ আৰু তেন্তে আজিৰ ভিডিঅ'ত আলোচনা কৰোঁ 29 জুনত কোনকেইটা ৰাশিৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব লগতে অনুৰোধ জনাওঁ যে আমাৰ চেনেলৰ ভিডিঅ'বিলাক ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এনে ধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহক এতিয়া মূল কথালৈ আগবাঢ়োঁ এই ৰাশিকেইটা বিশেষ ধৰণৰ ভাগ্য খোল খাব জীৱনত দুখৰ পৰিত্ৰাণ ঘটিব আৰু সুখ নামি আহিব অৰ্থাৎ ঘৰখনতো সুখ শান্তি আৰু ভাগ্য বৃদ্ধি হ'ব পৰিয়ালৰ সদস্যৰ মাজত মিলাপ্ৰীতি বাঢ়িব জীৱসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব স্বাস্থ্যটো উন্নত হোৱা দেখা যায় আৰু মামলা মোকদ্দমাত জয়ী হ'ব ধন সম্পত্তি লাভ কৰিব চাকৰি ব্যৱসায়ত উন্নতি হ'ব ব্যৱসায়ত অংশীদাৰী ব্যৱসায়ীসকলে বিশেষ লাভ উঠাব পাৰিব মুঠতে চাবলৈ গ'লে এওঁলোকৰ চাৰিওপিনে উন্নতি হোৱা দেখা যায় এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে কুম্ভ তুলা মকৰ আৰু মেষ ৰাশি বন্ধুসকল ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।